লৈ আহিলে আপুনি হয় মই ৱাটাৰ বুলিহে কৈছিলো আপুনি বাটাৰ আৰু পানী লৈ আহিলে যে বাটাৰ নহয় ৱাটাৰ কৈছিলো ৱাটাৰ অকল এইটো অনা হলেই হয় ৱাটাৰ মানে পানী বাটাৰ আকৌ কিয় খাম বাৰু ইছ ৰাম বাটাৰ আমি ব্ৰেডৰ লগতহে খাওঁ কিবা কোনোবাই দেখিলে নেকি এই কেঁচা ৰাস্তাত এইবোৰ বেগ চেগ চকা লগা বেগ চেগ লৈ পেলাই আহিলেও ইমান দিগদাৰো গৰমখনত গাঁওখনত গৰম আৰু বেছি যেনহে লাগিছে পাই অতদিনে ভাবিছিলো চোতা তোতাবোৰ পকাই কৰিলে চোতা তোতাত পকা চকা কৰা নাই ইমান দিগদাৰো খোজকাঢ়িবলৈ এইবোৰ শিল পিন্ধি মা কৃষ্ণ কৃষ্ণ পাই ঘৰত মানুহ চানুহ আছেই নে নাই জানো পাই দেই একদম মানে আহিবলৈ মন নাযায় চেণ্ডেল খুলিও খাই থাকিলে দেখোন কৃষ্ণ সেইকাৰণে আহিবলৈ মন নাযায় পাই ইমান গৰম টাউনতে ভাল এচি ৰুমত সোমাই থাকো একো গমেই পোৱা নাযায় গাঁৱত যে ইমান গৰম ভৰ দুপৰীয়াখননো কোননো আহিলো বহি পানি অকমান বহীখনকে চাওচোন নাই বহিবলৈ সময় নাই কোননো আহিছে কোননো গৈছো ৰ কোন এজনী মই হলে চিনি পোৱা নাই পাই কিবা বিকিবলৈ চিকিবলৈ আহিছা নেকি বাৰু বেগ চেগ লৈ আহিছা বস্তু চস্তু লবলৈ হলে মোৰ ওচৰত ধন চন নাই দেই বোৱাৰীজনীক মানুহজনৰ ওচৰলৈ পঠিয়ালো খবৰ খাতি নাই অহাও নাই তাই জানো দেই কি আনিছা হয় এইটো বেগডালত ইমান ডাঙৰ বেগডালত ক'ৰবাত দেখিছো লাগিছে চিনি পোৱা নে কিবা বিকিবলৈ আহিছা বুলিহে ভাবিছো কোননো বাৰু মই হলে তোমাক চিনি পোৱা নাই দেই জানো দেই হলে কোন আছিলা মোৰ মনতে পেলাব পৰা নাই মোক চিনি পোৱা নাই নে আপুনি মা কি যে কথা কয় আৰু দেই আপোনাৰ বোৱাৰীজনীকো চিনি নোপোৱা হল নে কেইদিনমানৰ কাৰণে টাউনলৈ পঠিয়ালে চিনিয়ে নোপোৱা হল একেবাৰে ইছ ৰাম একদম মানে আৰু দেই আপুনি একেই আছে মই বাৰু অকমান সলনি চলনি হলো আৰু হলেও ইমান বেছি সলনি হোৱা নাই নহয় একেবাৰে মই আহিছো আকৌ ঘৰলে ফোন চোন নিদিয়াকে ছাৰপ্ৰাইজ এটা দিওঁ বুলি ভাবিলো সেইকাৰণে আহিছো আকৌ তই কব নোৱাৰা হলি নি এইবোৰ কি ৰূপ ললিগে তই ইমান তই অকৰা অজা মানুহজনী যে ইমান ষ্টাইল কৰি আহিছ যে ঈশ্বৰ তোক মানুহে দেখিলে কি বুলি কব গাগল চাগজ লগাইছ চাদৰ তাদৰ আহি আহিছে যদি লাজো নাই হেও মই কৰবাত কোনোবা বুলি ভাবিছিলো তই যে আৰু দেই মানুহ মাৰি দিবি আৰু দেই তই এতিয়া ভিতৰত সোমাগে দেই মানুহে দেখিলে কি বুলি কব বাৰু ইছ ৰাম ৰাম তই মোক নাক কান কাটিবি আৰু দেই এজনী ৰবচোন যাম ভিতৰলে যাম নহয় ইমান গৰম ভিতৰখনত ইয়াতে বাৰান্দাতে বহিলো চকী টকিবোৰ কিনো কৰিলে হয় তুলি ৰ'দত দি থৈছে মই যে তুলি চুলিত শুব নোৱাৰো দেই মেট্ৰেছত শুই এই ছমাহ তুলি চুলিত শুব নোৱাৰা হৈ থাকিলো পাই মেট্ৰেছত ইমান আৰামো একদম মানে জঁপিয়াই দিও লাগি যায় পাই মই তুলিত শুব নোৱাৰো দেই আজিয়ে যামচোন ওলাব তিয়কলে মেট্ৰেছ এখন কিনি আনিমগে অকমান দামী 20,000 মানৰ এখন আনিব লাগিব পাই তেতিয়াহে আৰু নহলে গা চা বিষাই যায়গে মই নোৱাৰো নহয় আজিকালি তুলিত শুব হেৰি অকমান কৰকচোন ৱাটাৰ অকণ আনকচোন ৱাটাৰ গিলাচ এইজনীয়েনো কিহনো আকৌ বাটা নে ফাটা কৈছে কিহনো বাটা বিচাৰিছে বাৰু গৰমখনত আহি পানীহে খাব লাগে ষ্টাইল দি পিনে কি নেচাবি তাই মোৰ লাজহে লাগিছে মানুহৰ আগত এতিয়া তাই বাটাই বিচাৰিছে নে কিহে বিচাৰিছে ক'ব টাউনৰ মানুহে চাগে সি গৰমত আহিলে বাটাৰ চাটাৰহে খাই চাগে দেই সেইকাৰণে বিচাৰিছে দি থৈ আহোঁগে পাই কিহনো বাটাৰ খাই আকৌ এইটো তইহে জানা দেই তই বাটাৰ আহি পানীতে গুলি খাৱ নে কিহতে খাৱ এইটো ল কেনেকে খাৱ খা কি পানীত গুলি খাবি নি তই বাটাৰ এইবোৰ কি লৈ আহিলে আপুনি হয় মই ৱাটাৰ বুলিহে কৈছিলো আপুনি বাটাৰ আৰু পানী লৈ আহিলে যে বাটাৰ নহয় ৱাটাৰ কৈছিলো ৱাটাৰ অকল এইটো অনা হলেই হয় ৱাটাৰ মানে পানী বাটাৰ আকৌ কিয় খাম বাৰু ইছ ৰাম বাটাৰ আমি ব্ৰেডৰ লগতহে খাওঁ কিবা ৰাম বাটাৰ লৈ আহিছে আপুনিও যে আৰু দেই মানুহ মাৰিব দেই কেইদিনমান পাছত মোৰ ফ্ৰেণ্ডছবোৰ আহিব গুৱাহাটীৰ পৰা তেতিয়া কিন্তু এনেকুৱা হেৰিবোৰ নকৰিব আৰু দেই মই লাজহে পাম কিন্তু দেই কৈ দিছো বাটাৰনো বাৰু পানীৰ লগত দিয়ে নে বাৰু কি যে কথা পানী কমকে খাওঁ পাই তই কিহৰ আকৌ চিধা চিধি কব পাৰচোন কিহৰ আকৌ সি ৱাটাৰ ফাটাৰ মাৰিছ পানী বুলিচোন চিধা চিধি কব পাৰ আগতে বাতি লৈ হুৰু ফুৰুকে খাই এতিয়া আকৌ টাউনলৈ গুৱাহাটীলৈকে গৈ পিনি তাই চেবোৰ চাই একেবাৰে লাজো নাই একেবাৰে আগৰ কথা আগৰ বেলেগ আছিলে আৰু আগতে গাঁৱত আছিলো কাৰণে ওলাই মেলি নাযাওঁ কাৰণে গম নাপাওঁ এতিয়া টাউনলৈ গৈ দেখিছো নহয় মানুহবোৰ কিমান এডভান্স হ'ল ফ্লাইটতে অহা যোৱা কৰে ময়ো আজি ফ্লাইটতহে আহিছো গুৱাহাটীৰ পৰা যোৰহাটলৈকে একদম ইমান আৰামো কৈছো নহয় চাহ একাপ খালো গম পাই নে 200 টকা লৈছে একাপ চাহত ইমান কণী কাপ এটাত দিছে 200 টকা ইমান টেষ্টি লাগিছে নহয় একদম মানে এনেকুৱা চাহ জীৱনত খায়ে পোৱা নাই
আৰু এইযোৰ দেখিছা নাই চান্দাযোৰ এইযোৰ এয়াৰপৰ্টতে লৈছো হেৰো 500 টকা লৈছে এইযোৰ আইও পিন্ধি চাওক এইযোৰ আপুনি এবাৰ পিন্ধি চাওক ইমান মজা লাগে চাব চিনেমা দেখা নিচিনা লাগে একদম পিন্ধি চাওক তই মোৰ এই বুঢ়ী দেহত এইবোৰ পিন্ধাবলৈ আহিছ মানুহে দেখিলে কি বুলি ক'ব হে হ'লেও বাৰু পিন্ধি চাওঁচোন বাৰু অকণমান এইবোৰ কি কেনেকুৱা দেখিছে এইবোৰ কি পিন্ধাব খুজিছ বাৰু ঈশ্বৰৰ এখন কেনেকে পিন্ধি আহিলি তই হয় ইমান আন্ধা আন্ধাটো দেখিলি জানো এইখনে বাৰু ঈশ্বৰৰ এইখনেচোন একেবাৰে আন্ধা আন্ধাহে দেখে জানো দে তইহে জানো আৰু দেই কেনেকে এই ৰাস্তাটোত পিন্ধি আহিলি মোকনো কিহেনো পাইছিলে আৰু দেই তোক টাউনলৈ পঠিয়াবলে গাঁৱৰ মানুহ তই গাঁৱতে থাকিব লাগিছিলে গুৱাহাটীলৈ গৈ তাই টাউনৰ ঢং ললেগে ঈশ্বৰ মোক মানুহৰ আগত তই নাক কাণ উলিয়াব নোৱাৰা কৰিবি আৰু দেই এইখন কি চেও ভাকুতি ধৰি আহিছ আৰু দেই ঈশ্বৰ চুলি তুলি কাটি গোটেইজনী ৰাম ৰাম মোক তই আৰু নাক কাণ কাটিবি আৰু দেই কিহৰ চুলি তুলি কটাৰ কথা কৈছে হেৰো মই আৰু অকমান কাটিম বুলিহে ভাবিছো আৰু ইমান গৰমত চুলি তুলি দীঘল কৰি যে থাকিব নোৱাৰি আৰু পাই আৰু অকণ কাটিহে আহিমগে মই আজি আবেলি যাম আপোনাকো লৈ যাম পাই ডাঙৰ মুখনত খোপাটো অকমানিকে লৈ পেলাই কেনেকেনো থাকে আপুনি অকমান কাটি ল'ব ইমান কণমান কৰি ল'ব ধুনীয়া লাগিব একদম বিয়া চিয়া খাবলৈ গ'লে দুইজনী মেলি চেলি যাব পাৰিম মই আৰু অকমান কাটিম মই বব কাট দিম বুলি ভাবিছো পাই ইমান গৰমত নোৱাৰো দেই নহ'লে এচি চেচি নাই আমাৰ ঘৰটো তাতে অকমান কাটিহে আহিমগে আৰু মোক ঈশ্বৰ তই মোক চুলি কাটিবগে নালাগে দেই ইচ ৰাম ৰাম মোক এয়াই পাইছে মোৰ এইটোৱে হ'ব এনেকে ভাল লাগে দেই তাই মোক চুলি কথা কৈছে দুইজনীয়ে যদি চুলি কাটি হেৰি কৰি থাকো ভাতত চুলি কচাই কচাই ওলাব তই গম পাৱ নে নাপাৱ বৰ একেবাৰে তাই মোক চুলি কাটিবলৈ কৈছে ঈশ্বৰ হ'ব দিয়ক আপোনাৰ যে এইবোৰ সেই গাঁৱলীয়া চেওবোৰ যে আগৰ পৰাই আছে নগ'লেই আৰু পাই ভাগ্য ভাল মই যে অকমান ওলাই গ'লো আৰু পাই যাওঁ পাই ভিতৰলৈকে যাওঁ আঁতৰি দিয়ক বেগডালো ইমান গধুৰ হেৰো চকা টকা গোটেই ভাঙিয়ে যাব হেৰো ৰাস্তাটো ইমান দিনে বনাই চনাই নিদিলে কেনেকুৱাখন কৰি থৈছে মোৰ বেগটো যে আহোঁতে পুৰণাই হৈ থাকিলে পাই একদম মানে তই কেলে ঘৰৰ পৰা যাওঁতে বেলেগ এটাহে লৈ গৈছিলি বেগ আকৌ এইটোনো ক'ৰ পৰা কিনিলিগে বাৰু আকৌ তই মানুহটোক বা পইচা খৰচ কৰালিগে আনে এইখিনি তোৰ লাবিলাটো লাগিলে ঘৰৰ পৰা যাওঁতে যি একেবাৰে হেৰিকে গৈছিলে এই কানি কাপোৰতে চাগে তোৰ কিমান গৈছে ঠিক নাই ল'ৰাটো ভাগৰ তই ল'ৰাটোক তই ধ্বংস কৰিবলৈ গ'লি আৰু দেই তোক নপঠীয়া হ'লে ভাল আছিলে এইজনী যে সেইজনীকো ভুতুকিকো কমহে ভুতুকিব মাকো তাইক মই কৈছো তাই হেৰি কৰি ভালক বুলি পঠিয়াই দিলো ঈশ্বৰৰ তই গৈ পানি নাক কাণহে কাটিলিগা চুলি তুলি কাটি মেলি ড্ৰেছ ঘৰত আকৌ যাওঁতে বোৱা কাপোৰযোৰ পিন্ধি গৈছে এতিয়া আকৌ তাইৰ লহনটো আগৰ সেই বেগটো যে টাউনত সেইবোৰ বেগ নলয় মানুহে টাউনত সদায় এইবোৰ চকা টকা বেগহে লয় মোৰতো যে কম দামী হেৰো এইটো 5,000 টকা লৈছে মানুহে 10,000 12,000 15,000 তেনেকুৱা ট্ৰলি বেগ লৈ ঘূৰি ফুৰে মই ইমান লাজ পালো প্ৰথম দিনা যাওঁতে তেহেঁতৰ হেৰি আমাৰ মানুহজনৰ ভাড়া ঘৰত থকা মানুহবোৰে ইমান চাইছে ঘূৰি ঘূৰি এজনী কেনেকুৱা ড্ৰেছ পিন্ধি আহিছে কেনেকুৱা বেগ লৈ আহিছে বুলি চেণ্ডেল হাৱা চেণ্ডেলযোৰকে পিন্ধি যোৱা নাছিলো জানো মই একেবাৰে দুখতে তাৰপাছত এতিয়া গৈ পেলাই এই বেগটো লৈ আহোঁতেহে মানে মানুহৰ লগত মিলিব পাৰিছো আৰু অকমান পাই আৰু হেৰি এই আগৰ যিটো বেগ আছিলে সেইটো সেই গুৱাহাটীতে এনেকে ফুটপাথৰ মানুহ এগৰাকী ৰৈ আছিলে সেইগৰাকীকে দি দিলো কাপোৰে কানিয়ে চব দি দিলো গাঁৱৰ পৰা লৈ যোৱা কাপোৰ একো লৈ অহা নাই নহয় মই সেইবোৰ নিপিন্ধে আকৌ এই টাউনত নতুন কাপোৰ কিনিলোগে হেৰো চুইজাৰ টুইজাৰ তাৰপাছত এইবোৰ জিন্স চিন্স টপ চপ ইমান ধুনীয়া ধুনীয়া পায় ফেঞ্চি বজাৰখনত এইবোৰ ঢেৰ এক ট্ৰলি বেগ একদম গোটেই এইটো বেগত অকল সেইবোৰ কাপোৰকে আছে আৰু এটা বেগ মঙাবলৈ আছে কাইলৈ সেই ওচৰৰ মানুহ এগৰাকী আহিব হেনো সেইফালৰ এই জগদৰ ফালৰ সেই তেওঁৰ লগতে বেগটো লৈ আহিবলৈ কৈছো আৰু তাৰপাছত আপোনালৈও আনিছো আপোনালোক চুইজাৰ দুযোৰমান লৈ আহিছো পিন্ধিব আৰু মজা লাগিব আপোনাক ধুনীয়া লাগিব বগা চগা আছে নহয় বৰ ধুনীয়া লাগিব একদম তইনো এইবোৰনো কিনো বকিছ আৰু দেই একদম কৈছো নহয় ঈশ্বৰ তোকনো এইবোৰনো কোনেনো কি কৰিলে আৰু দেই তই মোক এইবোৰ খাই দিলি আৰু তোৰ এইবোৰ চাবলৈ মই যে দে তোৰ ভাল কোলা চশমাখনকে দে দেই তোৰ এইবোৰ চেও চাবলৈ মোৰ মন নাই আৰু দেই কোলা চশমাযোৰ পিন্ধি আৰু মই আৰু নেদেখাকে থাকিম আৰু চকু মুদিহে থাকিম আৰু দেই